মোৰ দৃষ্টিত আমাৰ ভেৰগাঁও ৩২ নং ভেৰগাঁও সমষ্টিৰ ভিতৰত যিখিনি নেকি আমাৰ ডাওবৈচা ছাৰে ৩২ নং ভেৰগাঁও সমষ্টিত গাঁৱে গাঁৱে চুবাই যিখিনি নেকি আমাৰ ৰাস্তাৰ সা সুবিধা দিছে, বাচন পাত্ৰৰ সা সুবিধা দিছে, যিকোনো হাতীয়ে হৰ ভাঙা যেনিবা বতাহে হৰ ভাঙা যিকোনো সা সুবিধাৰ পৰা ডাওবৈচা ছাৰে দিনে ৰাতিয়ে আমাৰ খবৰ বাতৰি লয় যেতিয়া আমাৰ ভেৰগাঁও সমষ্টিত দলীয় ভিতৰত UPPL দলৰ ফালৰ পৰা মোৰ তৰফৰ পৰা ডাওবৈচা ছাৰক পাৰ্টি প্ৰেৰণ কৰিব লাগে। আমি ডাওবৈচা ছাৰকে বিচাৰোঁ আৰু ডাওবৈচা ছাৰে টিকেট পালে জিতি যোৱাটো খাটাং বুলি মোৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ। ছাৰৰ ভিতৰতে পৰে। উন্নয়ন কি কৰিছে তেখেত? উন্নয়ন আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ সোণাজুলি VCDCৰ অন্তৰ্গত নম্বৰ 3 বৰঙাজুলি কাছানী বস্তি গাঁৱৰ ভালেমান উন্নয়ন কৰিছে। ফাৰ্ষ্ট উন্নয়ন কৰিছে আমাৰ যিটো নেকি গাঁৱৰ ৰাস্তা ভাৰত স্বাধীন হোৱাৰ আগৰে পৰা এটা শিলিগুটিও নপৰা, BPF চৰকাৰ গ'ল, কংগ্ৰেছ চৰকাৰ গ'ল, ৰালিং বিজেপি চলি আছিলে, কিন্তু এটাও শিলগুটি পৰা নাছিলে। কিন্তু আজি 5 বছৰ আমাৰ প্ৰমোদ বড়ো চৰকাৰৰ দিনত ডাওবৈচা ছাৰৰ নেতৃত্বত এতিয়া বৰ্তমান আমাৰ এই ৰাস্তাটো সম্পূৰ্ণ চেনগেবল বা ভাল হৈছে। আৰু আমাৰ যিটো নেকি সমাজৰ আমাৰ জামে মছজিদৰ নামত যিটো নেকি আল্লাৰি চিৰাং বিথাংগী 2 লাখ টকাৰ চেক অলৰেডি আমি 3 দিন আগত আমি পাইছোঁ। আৰু যিটো নেকি আমাৰ সাজ পাচন বাচন পত্ৰটো আমি পাইছোঁ। আমি মছজিদত চোলাৰ লাইট পাইছোঁ, মছজিদত তিনি বান পাইছোঁ। তাৰপিছত মাইকী মানুহখিনিৰ অৰুণোদয় হৈছে, জব কাৰ্ডৰ কাম কৰি দিছোঁ, তাৰপিছত আপোনাৰ ৰেচন কাৰ্ড কৰি দিছোঁ, আৰু হাতীয়ে হৰভাঙা টিং পৰ্যন্ত দিছোঁ। আমাক ডাওবৈচা ছাৰে ভালেমান সহায় কৰিছে, ভালেমান বস্তু দিছে। আমি ডাওবৈচা ছাৰক পাহৰিব নোৱাৰোঁ। আমি ডাওবৈচা ছাৰকে আমাক লাগে আৰু ডাওবৈচা ছাৰকে আমি ভোট দিম। আমাৰ এই অঞ্চলটো পৰে ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আত্ৰিঘাট VCDCৰ এলেকাধীন খৈৰাজাৰ গাঁও বুলি কয়। আৰু আমাৰ এই গাঁওখনত বা আমাৰ আত্ৰিঘাট VCDCৰ যিখিনি এৰিয়া আছে তাতে আমাৰ বৰ্তমান যি আমাৰ BTR চৰকাৰৰ আমাৰ EM ডাওবৈচা বড়োদেৱে তেখেতে যথেষ্ট কাম কৰিছে। বিভিন্ন আঁচনি ইয়াতে হাতত লৈছে। ৰাস্তা ঘাটকে আদি কৰি বিভিন্ন ৰাস্তা ঘাটসমূহ আগতে যিবিলাক ইয়াৰ আগত ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা যিবিলাক ৰাস্তা পুৰণি ৰাস্তা আছিলে, সেই ৰাস্তাবোৰত এক চাপৰো মাটি মানে পৰা নাছিলে। তেনেকুৱা মানে ৰাস্তাবিলাকো অলিয়ে গলিয়ে যিবিলাক গাঁৱলীয়া ৰাস্তা আছিল সেই ৰাস্তাবিলাকত চেণ্ড কেবলিঙৰ ব্যৱস্থা কৰিছে। তাৰপিছত বিভিন্ন BTR চৰকাৰৰ যিবিলাক আঁচনি, জ্ঞান চৰাং আঁচনিয়ে হওক, আলাৰী চৰাং বিথাংগীয়ে হওক, মাইনু চৰাঙে হওক, এইবিলাক আঁচনি আমাৰ আত্ৰিঘাট VCDCত ৰূপায়ণ হৈছে। তেখেতৰ জৰিয়তে বিভিন্ন মঠ মন্দিৰ বা আমাৰ লোকেল গণেশ মন্দিৰ, শিৱ মন্দিৰ এইবিলাকতো 2 লাখ টকীয়া চেক প্ৰদান কৰিছে। আৰু আমাৰ যিহেতুকে তেখেত আমাৰ ভেৰগাঁও চাব ডিভিজনেল লেণ্ড এডভাইজৰী কমিটিৰ চেয়াৰমেন আছিলে, আৰু তেখেতৰ চেয়াৰমেনশ্বিপত SDLC আমাৰ যি ভেৰগাঁও তাতে বহুতো ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা যিবিলাক মানুহ ইয়াতে বসবাস কৰি আছিলে, তৌজি মাটিত, খাচ মাটিত, ভিজিয়াৰ মাটিত, তেওঁলোকৰ মাটিও বহুত SDLCত পাছ হৈছে। আৰু BTC চৰকাৰৰ যোগেদি সেটেলমেণ্ট অৰ্ডাৰ পাইছে। আমাৰ গাঁৱতো তেনেকুৱা 12-15 জন মানুহৰ সেটেলমেণ্ট অৰ্ডাৰ তেখেতে আনিবলৈ সক্ষম হৈছে। গতিকে এই অঞ্চলত যিহেতুকে তেখেতে আগতে নোহোৱা কাম, বহুত দিনীয়া পুৰণি যিবিলাক ভূমি অধিকাৰ বহুত মানুহে পোৱা নাছিলে, তেনেকুৱা মানুহকো মানে মাটিৰ সমস্যাটো সমাধান কৰিব সক্ষম হৈছে। গতিকে আমি আত্ৰিঘাট VCDC অন্তৰ্গত যিহেতুকে এইটো ভাৰত ভূটান সীমান্তৱৰ্তী গাঁও, খৈৰাজাৰ গাঁও, আমি বিচাৰোঁ, মনে প্ৰাণে বিচাৰোঁ তেখেতে পুনৰবাৰ ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিত টিকেট আমাৰ হাইকমাণ্ডে প্ৰদান কৰক। তেখেতে পুনৰবাৰ আমি তেখেতক জিকাই পঠাম আৰু পুনৰ আমাৰ এই অঞ্চলত আগতকৈ খুব তীব্ৰ গতিৰে আৰু উন্নতি যাতে হওক তেখেতৰ যোগেদি, সেইটো কামনা কৰিছোঁ। ধন্যবাদ। खुलुमबाय। आङो पश्चिम पुतला प्राइमारि बा VCDC नि सिङाव जोंनि नैबे बोरिगामि लथायपारा, जायखौ बोरिगामि बुङो, लथायपाराबो बुङो, बेनि जोङो बासिन्दा जानानै दिनै जों जोबोद गोजोननाय मोन्दों। आरो जोङो दिनै नुनो मोन्दों जोंनि बे पश्चिम पुतला बा लथायपारा बे गामिया हाब्रुजों माने लामाफोरा थांजायामोन, गारि खारामोन, ओरैबायदि गोग्लैसोनाय गामिमोन। 17 बोसोर माने बेबायदिहै जोङो जेबो बे गामिया नायसनजायै मोनसे गामिमोन। दिनै जोंनि BTR गभर्नमेन्टनि प्रमोद बर' दैदेननाय UPPL सरकारनि जिथु जोंनि MCLA EM दावबायसा बर'नि जिथु नाजानाय आरो जोंखौ अनखांनायनि थाखाय जोंहा दिनै सेन्ड ग्रेभेलिं जाजोब्बाय आरो बे CC ब्लक जानो थांगासिनो। गासै 3 किल'मिटार जोंनि गासै गामि खना खनला गासैयावबो माने दिनै माने
बेयो मावफुंजाजोबब्ला टाउन बायदि जों नुनो मोनगोन आरो जों गोजोननाय मोनदों जे दावबायसा बर'आ ओरैबायदि मोजां खामानि मावदों जोंखौ नायसनदों अनसायदों बेनि थाखाय रोजा रोजा धन्यबाद होदों दा बेबायदिहै जोंहा बे लामाबोल' नङा बेबायदिनो गोबां दिनै कालभाराबो जाबाय नै दासो आरो नैबेबो पश्चिमपट्ला टु निजपट्ला ब्लेक टपिं बेबो मोनसे जाबाय सिगांनि सरकारा हमना दोनदों बेखौ फाइनान्सियेलि जोंहा प्रणबमोन जायफोर टिकादार जोंनि निजपट्लानि बिथांमोना मावना लाबोनानै बे ब्लेक टपिंखौ खालामबाय आरो बेबो जोंनि थाखाय जोबोद मोनसे मोजां सुबिदा जाना फैबाय बेवहाय जोङो दावबायसा सारखौनो रोजा रोजा साबायखर होगोन गामिनि जानानै आङो साबायखर होदों दावबायसा सारा जेरै दिनै जोंनि गामियावबोल' नङा गतै गामियाव नोंथांमोना फैनानै नुगोन गतै गामियावनो बेबायदि खामानिया मावफुंजागासिनो आरो जोंनि दा ओनसोला बे भेरगाव ओनसोला माने 40था समस्तिनि गेजेरावनो बयनिख्रुइ सेथि मासि लानानै मोजां मावफुंनाय हाबाफारियाव मुंदांखासिन नाम लानो थांगासिनो दावबायसा बर' दैदेननायनि थाखायनो दा ओंखायनो जोंनो दावबायसाफोरखौ जों अनसायदों आरो गोसो गोथारै अनसायनाय गोरबोजों बिथांखौ हामबाय होननाय बावहरदों पश्चिमपट्लानि सिङाव थानाय भिसिडिसिनि सायाव थानाय बोरिगामि बा लथायपारा गामिनि जानानै आं बासिन्दा जानानै बिथांखौ हाजासे हामबाय होनदों बे टिकेट फोसावैयाव आं बेखौनो बुंनो सानदों गोबां जोंहा बेले बेजे साननाय दङ जाहा लुबैनायफोरा निस्सय दोङो सानै साथामसो जाहा लुबैनाया दोङो बिथांमोना हयथ' दावबायसा बर'नि सारनि अननायखौ बिथांमोना मिथियाखै नाथाय बिथांमोना थारैनो नायबिजिरदोंब्ला गामि गामि थांनानै बिथांमोना नायबिजिरदोंब्ला नुगोन जे मावफुंजानाया बेसेबां जौगादों बेसेबां आसनिफोरा मावफुंजादों मोनफ्रोमबो गामियाव जेनेबा थाङोब्ला जोङो दिनै लामाबोल' नङा बिनि सिगाङावबो जोङो दावबायसा सारा जोंनि फैजेननाय समावनो मिटिङाव बुंदोंमोन जे नोंथांमोननो मोनसे कमिउनिटि हल होगोन होनना बुंदों बेबो कमिउनिटि हला जाफुंबाय बिदिनो सलार लाइट होबाय आरो बिदिनो गोबां रायजोनि सेन्ड ग्रेभेलिं जादों आरो बिदिनो आबादनि थाखायबो आर्ट ग्रेडेड बान बेफोरबो मावफुंजादों बायदि बायदि माने बेबायदिनो गासै आसनिया जोंनियाव सानथ्र'हायै बुंथ्र'हायै जागासिनो दं आरो जाबाय थागोन आं सियर दावबायसा बर'आ टिकेट मोननांगौ आरो बिथाङा मोनोब्ला 100% देरहागोन आरो जोंनि गामिनि गासैबो बेजोंनो सापर्ट दङ হয় আমাক দাৱবস্যা বৰ বহুতখিনি উন্নত কৰিলে তেওঁ আমাৰ নামঘৰৰ যিটো মঞ্চটো দিলে আৰু আমাৰ যিটো এতিয়া আমাৰ লাইটটো এতিয়া বৰ্তমান পোহৰৰ ব্যৱস্থাটোও কৰি দিছে ফিল্ডখনত মাটিখিনিও ভৰাই দিছে আৰু ল'ৰা ছোৱালী পঢ়া অহা যোৱাৰ কাৰণে ৰাস্তা ঘাটখিনিও দিছে সংঘত মানে সকলো ল'ৰা ছোৱালীয়ে যোগদান কৰাৰ কাৰণে মঞ্চটোও দিছে তেওঁ মানে বহুতখিনি বস্তু অৱদান দিছে আমাক এইবাৰ তাৰমানে অহা এই ভোটত তাৰমানে আমি তেওঁকে মানে যোগদান কৰিম বুলি মানে নাচোৱা মানুহখিনি সকলোখিনি আগ্ৰহিত হৈ আছে আৰু এইখিনিয়ে মোৰ ক'বলগীয়া কাম কৰিছেনে কৰিছে ছাৰে বহুতখিনি কৰিছে কি কৰিছে বা মঞ্চখন দিছে নামঘৰৰ চেক এখন দিছে তাৰপিছত আমাৰ ৰাস্তাটো হৈছে তাৰপিছত ৰাস্তাটো এতিয়া সম্পূৰ্ণ হৈছে কিন্তু আগতে বহুত বানপানী আহি আছিল ৰাস্তাটো মানে অলপ হেৰি কৰি দিছিল এতিয়া ছাৰে ৰাস্তাটো দিছে সম্পূৰ্ণ ভাল লাগিছে ফিল্ডখনৰ হেৰি কৰিছে বা ফাংচনখন পাবৰ কাৰণে ফিল্ডখনৰ অলপ হেৰি কৰিছে বা ফিল্ডখনত এখন মঞ্চ বহাইছে সেইকাৰণে দাৱবস্যা ছাৰক অশেষ ধন্যবাদ দিছোঁ যাতে ভৱিষ্যতে আৰু তেওঁ আমাক অলপ সহায় কৰে যে আপোনালোকৰ সমষ্টিৰ মানে 32 নং ভেৰগাঁও পৰিষদীয় সমষ্টি পৰে আৰু ইয়াত যিগৰাকী দাৱবস্যা বড়ো আছে আপোনালোকৰ সেই গাঁওখনলৈ কিবা উন্নয়নৰ কাম কৰিছেনে আমি 17 বছৰেদি একো পোৱা নাছিলোঁ বৰ্তমান আমাৰ দাৱবস্যা ছাৰে এই নাওবন্ধা নাটচুপাত যিখিনি তেখেতে আমাক মূল্যবৃদ্ধি কাম কৰিছে নথৈ আনন্দিত কাৰণ আমি প্ৰথমে মঞ্চ এটা পাইছোঁ আৰু ৰাস্তাটো বৰ্তমান আমাৰ হৈ আছে আৰু 2 লাখ টকাৰ চেকো পাইছোঁ আৰু নামঘৰৰ অনুদান আমি পাইছোঁ গতিকে আৰু পাম বুলি আমাৰ দীৰ্ঘ বিশ্বাস আছে আৰু এইবাৰো যাতে তেখেতে আমি সহযোগ কৰি তেখেতক জিতাব পাৰোঁ তাৰে ঈশ্বৰৰ ওপৰত কামনা কৰিছোঁ নিশ্চয় তেখেত এজন সুদক্ষ কৰ্মশীল ব্যক্তি আজি তেওঁ এই 5 বছৰৰ ভিতৰত তেওঁ আমাৰ ভেৰগাঁও পৰিষদীয় আমাৰ 14টা প্ৰাইমাৰীত তেখেতে যিখিনি উন্নয়নমূলক কাম কৰিছে বিগত 17 বছৰ ধৰি আজি ইয়াতে এইখিনি কৰিব পৰা নাছিল তেওঁ বিভিন্ন ভিতৰুৱা অঞ্চলবিলাকত
বৰ্তমান আমাৰ ৰাস্তা ঘাট পদূলি এইবিলাক বনাই আছে তেখেতে বৰদফা ৰেইনবো ৰেভলিউশ্যন মিছন সন্থাটোৰ তেখেতে আনি তেখেতৰ দক্ষতাৰে আনি আজি বিভিন্ন অনুষ্ঠানবিলাক বিভিন্ন ধৰণৰ কামবিলাক তেখেতে লৈছে আৰু বিশেষকৈ ল'ৰা ছোৱালীৰ পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে যিটো এটা পদক্ষেপ লৈছে এইটো এটা খুব লক্ষণীয় বিষয় তেখেতসকলে আজি আমাৰ বহি বিতৰণ কৰিছে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে আৰু অনচাই বিথাংশী জ্ঞান বিথাংশী এইবিলাক তেওঁলোকে আজি প্ৰদান কৰিছে ল'ৰা ছোৱালীৰ শিক্ষাৰ উন্নতিৰ কাৰণে আৰু লগতে আমাৰ যিটো আমি ক'বলৈ গ'লে সোণাজুলি VCDC যিখিনি ভিতৰুৱা অঞ্চল এই ভিতৰুৱা অঞ্চলবিলাকত গীৰ্জা মন্দিৰ আৰু আপোনাৰ মছজিদ আৰু লক্ষী মন্দিৰৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠানলৈকে তেখেতসকলে আমাৰ ডাওবৈচা বড়োৰ নেতৃত্বত বাচন বৰ্তনৰ দিয়াৰ ব্যৱস্থা কৰিছে আৰু লগতে আপোনাৰ যিবিলাক ল'ৰা ছোৱালী আমাৰ শিক্ষিত ল'ৰা ছোৱালী তেওঁলোকে 50 আপোনাৰ যিটো IS বা এনেকুৱা ধৰণৰ পৰীক্ষাত বিচাৰে যাবলৈ তেওঁলোককো সুবিধা প্ৰদান কৰিছে গতিকে তেখেত এজন সুদক্ষ এজন ব্যক্তি তেখেতৰ অবিহনে যে আমি বেলেগ এজন প্ৰাৰ্থী আমি ভাবিবই নোৱাৰোঁ গতিকে তেখেতে যাতে আমাৰ এই 32 নং ভেৰগাঁও সমষ্টি পৰিষদীয় সমষ্টিত পুনৰবাৰ যাতে আমাৰ EM হয় আৰু আমাৰ এই অঞ্চলটিৰ যাতে বিভিন্ন সম্প্ৰদায়ৰ মাজত যিটো তেখেতে আজি সমন্বয় ৰক্ষা কৰি আহিছে সেই সমন্বয়টো তেখেতে ৰক্ষা কৰিব পাৰিব সেইটোৱে আশা মই কৰিছোঁ আমি ডাওবৈচা ছাৰৰে নেতৃত্ব বিচাৰিছোঁ আৰু ইয়াৰে সমূহ ৰাইজে আমাৰ এই অঞ্চলৰ ৰাইজে আমাৰ ডাওবৈচা ছাৰকে বিচাৰিছে সকলো ৰাইজ আমাৰ ডাওবৈচা ছাৰৰ লগতে আছে আমি আশা ৰাখিছোঁ এই আগন্তুক আমাৰ নিৰ্বাচনত তেখেতেই আমাৰ প্ৰাৰ্থী হ'ব বুলি আমি নিশ্চিত হৈছোঁ थारैनो बिथाङा जोंनि नैबे 1 नं सनाजुलियाव गोबां खामानि मावदों बिथाङा बिराद बाख्नायजाथाव हिसाबै खामानि मावदों जोंनि नैबे 1 नं सनाजुलि गामिया नैबे आंनि लांगोना सेरजों थांनाय बे गोबाव सम माने जाथ'वाखैमोन दिनै बे दावबायसा सारा दिनै बे नामाखौ CC ब्लक खालामनायनि लाहार फाहार खालामदों आरो बे जासिगोन सेन केबोलबो होबाय ओंखायनो बिथांखौ हाजासे आङो साबायखर बावहरदों बिथाङा जिहेतु फैबाय थानाय नैबे 2025 मायथाइनि जानो गोनां जिहेतु BTC इलेक्सन बे BTC इलेक्सनाव बिथांखौ आरो टिकेट मोनबावनायखौ जों गामिया लुगैबावदों ओंखायनो बिथांखौ जाहाथे बिथांनि अननायाव जोङो जे नामाखौ मोनबाय बिथांनो नैबे फैबाय थानाय इलेक्सनाव बिथांखौनो टिकेट मोनगोन होननानै आं आसा फारिदों आरो बिथाङा मोननांगौ बिथाङा जुदि मोनोब्ला बिथाङा निस्सय बिथाङा देरहाथारगोन आरो बिथाङा 100% देरहागोन नैबे मोनसे बिसायख'थियाव बिथांखौनो टिकेट होनो थाखाय जों रायजो राजाफ्रा बिथांखौ कामना खालामो